বালে নাচো মই পেপা বালে নাচো মই একোকা ভাঙি নাচি বৰ চাপৰি বজাবা দেই মৰম লগাই লগাই মৰাণ জনগোষ্ঠীয় পৰম্পৰাগত যে বিহু আৰু মৰাণ বিহু মানে ৰাতি বিহু আৰু ৰাতি বিহুৰ মাদকতাই যথেষ্ট সুকীয়া তেওঁলোকে নিজস্ব স্বকীয়তাৰে মৰাণ বিহু পালন কৰি আহিছে এগৰাকী আইতা আছে প্ৰায় ৮০ ঊৰ্ধ আইতাগৰাকীয়ে মুহুৰাত পাক দিয়াত ব্যস্ত সূতাৰ পাক দিয়াত ব্যস্ত আইতাৰ পৰা আমি জানিবলৈ কিছু কথা চেষ্টা কৰিম আইতা আগৰ দিনৰ আপোনালোকৰ দিনৰ যিবিলাক মহিলা আছে তেওঁলোকে তাঁতৰ শালত গামোচা বৈ বা অন্যান্য মেখেলা চাদৰ বৈ খুব ভাল পায় আজিকালি ছোৱালীবিলাকে জীয়ৰী বোৱাৰীবিলাকে এনেধৰণে পাটৰ শালত বহিবলৈ টান পায় কেলে টান পায় টান পায় মানে আজিকালি আধুনিক যুগ হ'ল পঢ়া শুনাটো এতিয়া শিকাটো বেছি হ'ল কাৰণে শিক্ষালৈ পঠিয়াই দিয়াৰ কাৰণে তাঁতৰ শাললৈ আগতে আপুনি বিহু নাচিছিলে নাই নাচিছিলোঁ বোলে এতিয়া আকৌ বিহুত নাচিব নোৱাৰোঁ কি হ'ল বোলে কঁকালৰ বিষ গা বিষ সেইকাৰণে এতিয়া সেইটো বোৱাবোৱাটি গুণক মুহুৱা কোহাবিলাকত বাচি থাকোঁ বিহু যিহেতু পালেহি এবাৰ নাচিব নাই এপাক হ'লেও নাচিব নাই নাচিবলৈ এতিয়া আমাৰ আকৌ ভকতৰ ফালৰ পৰাও আমাৰ বাধা আছে কিন্তু এতিয়া আমি বুঢ়ী হ'লো এতিয়া নাচিবই নোৱাৰোঁ বাৰু বিহু এফাকে গাব নেকি বিহুনো কি বুলি গাম বাৰু এটা গাই দিয়ক মৰাণ বিহু এটা মৰাণ বিহু আইতাই এই বয়সৰ চাপ থকাৰ পাছতো তেওঁ বিহু এফাকি হ'লেও গাইছে কাৰণ বিহু যিহেতু সমাগত আৰু মৰাণ জনগোষ্ঠীসকলে মই পূৰ্বতে উল্লেখ কৰিছোঁ তেওঁলোকৰ যি স্বকীয়তা তেওঁলোকৰ যি পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকে ৰাতি বিহু উদযাপন কৰে আৰু মই আৰম্ভণিতে কৈছোঁ যে বহাগৰ প্ৰথম বুধবাৰে মৰাণ বিহু তেওঁলোকে উদযাপন কৰে আৰু এই মৰাণ বিহুৰ কাৰণে ইতিমধ্যে গাঁৱৰ যিসকল মহিলা আছে বোৱাৰী আছে আইতা যিদৰে আছে সকলো এতিয়া ব্যস্ত হৈ পৰিছে তাঁতৰ শালত শেষ পৰৱ দিয়াত তেওঁলোক ব্যস্ত হৈ পৰিছে আৰু বহাগৰ যি মাদকতা এই মাদকতা অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগস্বৰূপ মৰাণ জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগতভাৱে এনেদৰে পালন কৰি আহিছে মৰাণ জনগোষ্ঠীয় লোকসকলে আমি যেনেকৈ গামোচা ব্যৱহাৰ কৰোঁ বা নতুন মেখেলা চাদৰ অভ্যাস কৰিব আপোনালোকে মৰাণ লোকসকলে কি গামোচা বা কেনেধৰণৰ কাপোৰ আপোনালোকে তাঁতৰ শালত বয় আমাৰ মৰাণসকলৰ মানে হেৰি এনেকুৱা বগা ধৰি লওক পাৰি নথকা মৰাণ গামোচা আৰু কলীয়াৰী হাঁহ তাৰপিছত আৰু আমাৰ বুকুত যিখন মেথনি মাৰে সেই কাপোৰখন লাগে আমাৰ সেইখিনি আমাৰ মৰাণৰ হেৰি আমি সেইখিনি নিজে বৈ লওঁ আচলতে আপোনালোকে এইবিলাক বজাৰৰ পৰা যিদৰে ধৰি লওক কিছুমান মানুহে বজাৰৰ পৰা গামোচাখন কিনি পেলাই বিহুটো পালন কৰে বা উদযাপন কৰে আপোনালোকৰতো এটা পৰম্পৰা যে গামোচাখন ববই লাগিব হয় আমাৰ গামোচা ববই লাগিব কাৰণ আমি নিজে বোৱা গামোচাখনে আমি ডিঙিত মাৰিব লাগিব বহাগ বিহুত মানে কিনা গামোচাখনে আমাৰ হ'লে মানে আমাৰ মানে বিহুত তেনেকৈ মাৰিলে আমাৰ মৰাণ মানুহৰ মানে হেৰি নাথাকিব সন্মান আৰু আপোনালোকে যি পৰিধান কৰে ধৰি লওক মেখেলা চাদৰ যেনে পৰিধান কৰা হয় আপোনালোকে কি পৰিধান কৰে বিহুত মহিলাসকলে আমি কলীয়াৰী হাঁহ মুগা মেখেলা আৰু বুকুত মেখেলি আৰু ৰঙা ব্লাউজ আৰু আপোনাৰ যেতিয়া বিহু মাৰিবলৈ যায় ৰাতি বিহু মাৰিবলৈ যায় মানে কেনেকুৱা ধৰণৰ সাজ পোছাক পৰিধান কৰে ৰাতি বিহুত মানে আমাৰ দুই ধৰণৰ পিন্ধে যেনেকৈ মুগা মেখেলা কলীয়াৰী হাঁহ বুকুত মেখনি মাৰে আৰু আছে কঁকালত পিন্ধে এখন বগা তাৰপিছত আৰু কঁকাল মৰা বুলি কওঁ আমি আৰু এখন বুকুত পিন্ধে সেইখন আমি বুকুত মেখেলা বুলি কওঁ তাৰপিছত আমাৰ এনেকুৱা পাৰি এনেকৈ গামোচা মানে সেই সাজ পোছাকটো পিন্ধিবই লাগিব আমাৰ সেইটোৱে আমাৰ মৰাণৰ মই যেনে পিন্ধি আহিছোঁ সেইটো পিন্ধিব লাগিব চাই লওঁ দেই